নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো মোৰ চেনেল অসমৰ ৰয়লৈ। তো আজি এটা ব্লগ বনাম বুলি ভাবিছো ৰঘুনাথ সৰণি সত্ৰলৈ। বলক আমি ব্লগটো আৰম্ভ কৰোঁ, দেখাম বাৰু তাতে কি আছে কি নাই। বলক ব্লগটো আৰম্ভ কৰোঁ। যুগল আহি আছে, তো সিহঁতৰ ওচৰত হয় মন্দিৰটি। বলক সি আহি আছে, তাক লগ ধৰি কিনে আমি ব্লগটি আৰম্ভ কৰিম। এটা শুনাম নেকি হেৰি মায়ে ঘৰত এতিয়া মই যুগললৈ ৰৈ আছো। আমাৰ মেইন ৰাস্তাটোত তো যুগল আহি পেলাই সিয়াৰ লগত যাম। তো তাক এবাৰ ফোন কৰি ল'লোঁ, সি আহি থকা বুলি কৈছে। তো আহিছে, ৰ'ব ব'ল তলাই ৰখি আছিলোঁ ব'ল। ফ্ৰেণ্ড, তো মন্দিৰটো ইহঁতৰ তাৰে হয়, ৰঘুনাথ সৰণি সত্ৰ। তো মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম, দুয়োটাই যাম। আৰু মোৰ লগত এয়া জৈনী লাখটাৰ আহিছে, সেই লাজ কৰিছে। বলক বাৰু, চাইকেল লৈ আহিব পাৰিলোঁ আৰু লকডাউন দিকে খোজকাঢ়ি আহিছোঁ, চাইকেল লৈ অহা নাই। এনেই ভিডিঅ' কৰিব পৰা যাব নহয় তাতে। এতিয়া কেমেৰা এতিয়া অলপ বন্ধ কৰি দিছোঁ, তো আৰু মন্দিৰটো পালে খুলি দিম। ৰঘুনাথ সৰণি সত্ৰ পাই গ'লোঁ। তো এয়া দেখিছে, আমি পিছফালৰ পৰা এবাৰ দেখাই দিছোঁ, আগফালৰ পৰা ভালদৰে দেখাম। তাতে ফিল্ডত ল'ৰা ছোৱালীবোৰে বল খেলি আছে, ল'ৰাবোৰে তাকো। তো তাতে আৰু দেখাব নোৱাৰোঁ, যাব আমি দূৰৰ পৰা দেখাম, আপোনালোকে অলপ চাই লওক। এটা ডাঙৰ পুখুৰী এটা আছে, পুখুৰীটোও দেখাম বলক। এতিয়া চাই লওক, আমি আগৰ পৰা ভালদৰে দেখাই আছোঁ। আমি এবাৰ ৰঘুনাথ সৰণি সত্ৰটো ভালদৰে দেখাই দিছোঁ, তো চাই থাকক একদম। সৰণি সত্ৰটো চালে আমি দেখালোঁ। তো এইটো মন্দিৰ হৈ যুগলক আমি মন্দিৰটোৰ বিষয়ে এবাৰ ভালদৰে ক'ব দিম। ইয়াতে এটা ডাঙৰ পুখুৰী আছে, এবাৰ পুখুৰীটো দেখাম বলক। আপোনালোকক আমি এবাৰ পুখুৰীটো দেখাই দিছোঁ। এই ডাঙৰ পুখুৰীটো চাই লওক, এই পুখুৰীটোৰ নাম হৈছে পদৰ পুখুৰী। তো চাই লওক, আমি কৈ আছোঁ বাৰু পিছত, আগতে চাই লওক। চাওক না কি মজা পুখুৰী। তো এইবাৰ আমি যুগলক এই ৰঘুনাথ সৰণি সত্ৰটোৰ বিষয়ে ক'বলৈ দিম। যুগলক ক'ব সুধিছোঁ, আপোনালোকৰ মন্দিৰটো এবাৰ আগতে জুম কৰি ইয়াৰ পৰা দেখাই দিছোঁ, পুখুৰীটোৰ পৰা। এতিয়া চাওক মজা মন্দিৰ, এইখন ফিল্ড হয় তাৰে আগত, আৰু এইটো পুখুৰীটো চাওক না ভাই, চাওক না। আমি ইয়াত এতিয়া অলপ সময় থাকি আৰু যাম, ব্লগটি শেষ কৰিম। তো হ'লেও যুগলক আমি সুধিছোঁ এবাৰ, যুগল এইটো তোমালোকৰ গাঁৱৰ মন্দিৰ হয়? হয়, তুমি আমাৰ মন্দিৰটোৰ বিষয়ে অলপ ক'বা নহ'লে। ইয়াত জানুৱাৰী মাহত ভোটা দিয়া কাৰ্য অনুষ্ঠান আৰম্ভ হয় জানুৱাৰী মাহত। সেই অনুষ্ঠানটি কেনেদৰে পালন কৰা হয় অলপ ক'বা নেকি? তাতে মানে ফুটা দিয়া মানুহে ফুটা জ্বলায় নেকি? গধূলি 7:30 বজাত আৰম্ভ কৰি ৰাতিপুৱা 4:30লৈ ফুটা হয়। তাতে নাম পতা হয়, নাম ভাৱৰীয়া এইবোৰ। হয় হয়। আৰু ইয়াতে যোৱাকালি দেউল অনুষ্ঠান থকা বুলি শুনিছিলোঁ। হয়, লকডাউন উপলক্ষে দেউল অনুষ্ঠিত নহ'ল। হয়। তো আপোনালোকক এতিয়া কথা কৈ দিছোঁ, আমাৰ দৰং জিলাৰ এটি পৰম্পৰাগত উৎসৱ হৈছে দেউল উৎসৱ। সেই দেউল উৎসৱটি দৰং জিলাৰ প্ৰতিখন গাঁৱতে, প্ৰতিটো মন্দিৰতে এয়া পতা হয়। কিন্তু এইবাৰ যিহেতু লকডাউন, সেয়েহে পাতিব নোৱাৰিলে। ইয়াতে যুগলহঁতৰ ৰঘুনাথ সৰণিহঁতৰ কালি দেউল উৎসৱ আছিলে, কিন্তু লকডাউনৰ বাবে ইয়াতে দেউল উৎসৱটো পাতিব নোৱাৰিলে। তো যদি দেউল হ'লে মই কালি ব্লগটি দেউলত দেখুৱালোঁ হয়, কিন্তু নোৱাৰিলোঁ, বেয়া নাপাব। কিয়নো লকডাউনৰ কাৰণে এইবোৰ ক'ত আৰু সমাগম হ'বলৈ দিব। তো এইখিনিয়ে আৰু এনেই আৰু এই যুগলহঁতৰ সেই আৰু গোটেই মন্দিৰৰ চৌপাশটো দেখাবলৈ আহিলোঁ। ইয়াতে এতিয়া আমি অলপ সময় থাকি পেলাই যাম আৰু
হ'লেও আপোনালোক ব্লগটি দেখালোঁ এই ৰঘুনাথ মৰণি সত্ৰটিও দেখালোঁ আৰু এই পুখুৰীটো দেখালোঁ এই পুখুৰীটোৰ নাম হৈছে পদ পুখুৰী তো সেয়া আৰু ভিডিঅ'টো দেখালোঁ এই ব্লগ আৰম্ভ কৰিছোঁ মই যদি ভাল লাগিছে চাই প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ঘণ্টা বটনটি দবাই দিব আৰু যুগল মোৰ চেনেলটিৰ বিষয়ে এবাৰ কৈ দিয়া ছাবস্ক্ৰাইব কৰিব লাজ কৰে বহুত কেমেৰা উঠিবলৈ তো এইখিনিয়ে আজিলৈ আৰু বাই জয় আই অসম